মোৰ নাম জেঠু। দিনে ৰাতিয়ে মোৰ এটাই কাম, ধান চাউলৰ বস্তা কুটো। এই মহাজনৰ ঘৰত খাই খাই হৈ গলো মই মতো। সেইকাৰণে সকলোৱে মোক মাতে জেঠু। পিছে মোৰ এটাই দুখ, বছৰ হ'ল নাতিয়ে বুঢ়ীয়ে গোটেইখন আমি ইয়াতেই ডাঙৰ হ'লো। গাঁৱৰ পৰিৱেশত থাকি থাকি আমনিও লাগিছে। অকণ চহৰলৈ যাবলৈ মন যায়। মহাজন দেউতাৰ টিভিত দেখিছোঁ নহয়, গুৱাহাটীৰ একলেণ্ডত কি ধুনীয়া ধুনীয়া নীলা পানীত কি ধুনীয়া ধুনীয়াকৈ নাচি থাকে। মোৰতো নাচিবলৈ মন যায়, খেলিবলৈ মন যায়। পিছে কি হ'ব, সেই আশাটো মোৰ আজিলৈকে পূৰণ নহ'ল। কেনেকৈনো হ'ব? মই ইয়াৰ পৰা দৌৰি দৌৰি কেনেকৈনো যাম ইমান দূৰলৈ? মহাজন দেউতা আহিছে হ'ব পাৰে। বস্তা ওপৰত লুকাই গৌৰী মহাজন বাবু, হয় কামবোৰ ভালদৰে চাইছিলা নহয়? হয় চাইছিলোঁ। এই বস্তামান হ'ব বাবু 360 বস্তা। 360 বস্তা? হয় বাবু। গাড়ী কেইখনমান হ'ব লাগে? হেৰি 3খন হ'ব। 3খন? কথাটো মন কৰিলা? হয় মহাজন গৌৰী, আজিও হৰমোহন মহাজনে 3খনকৈ গাড়ীত মেট মৰা বজাৰে ধান গুৱাহাটীলৈ পঠিয়াব পাৰে নে কি বোলা অনুসৰি? হয় মহাজন বাবু। এই ড্ৰাইভাৰটো ক'ত? ড্ৰাইভাৰ আছো। ড্ৰাইভাৰ, গাড়ী ঠিকে আছে নহয়? ঠিকে আছে। ধান কেইবস্তা হ'ব বুলি সেইটো নালাগে, চব কথা ক'ব লাগে। 360 বস্তা। 360 বস্তা তোমাৰ গাড়ী কেইখন যাব ড্ৰাইভাৰ? সেইটোও পাহৰিলে। 3খন দেউতা। চাবা যাতে ধানৰ বস্তাবোৰ বৰষুণত বেয়া হৈ নাযায়। আৰু যদি কেনেবাকৈ বৰষুণ বতাহত ধানৰ বস্তাবোৰ বেয়া হ'বলৈ হয়, তাৰ বাবে দায়ী হ'বা তুমি। মহাজন বাবু, আজি আপোনাৰ কথা এটা কৈছিলোঁ। কি কথা? আমাৰ এই কেইজন ড্ৰাইভাৰ এজন যে একেবাৰে কামটো সময় নাই। তোমাৰ কথা আগৰ পৰাই বহুত কথা শুনি আছো। চাবা যাতে এইবাৰ তোমাৰ ওপৰত কোনো ধৰণৰ কমপ্লেইন কথা কামত থাকিব নহয়। এনেই বুঢ়ী নাচনি, তাতে আকৌ নাতিনীয়েকৰ বিয়া। মই চহৰলৈ যোৱা কথাটো মনতে পানীহে আছিলোঁ। মহাজন দেউতাৰ গাড়ী যাব বুলি গমেই পালোঁ নহয়। এতিয়া আৰু মোক কোনে পায়? সেই গাড়ী নিয়া বস্তাৰ মাজতে লুকাই পেলাই ময়ো সেই গাড়ীতে চহৰলৈ গৈ পাম। কি ভাল লাগিব, চহৰৰ সেই নীলা নীলা পানী খেলিব পাম, সেই ডাঙৰ ডাঙৰ অট্টালিকাবোৰত লিফ্টত উঠিব পাম। কি মজা হ'ব। বস্তাটো খাই থাকিব। এই লেঙেৰাটোৰ কাৰণে যদি চাকৰি যাব মই ইয়াৰ কাৰণে কি হ'ব আৰু মোৰ দেই। কি গৰম আজিও এই গৰম নেকি গৰম ইয়াৰ। মোৰ বহুদিনীয়া সপোন পূৰণ হ'ল। অৱশেষত মই আহি গুৱাহাটী পালোঁ। কি ডাঙৰ ডাঙৰ ঘৰ। আমাৰ গাঁৱৰ ঘৰবিলাকচোন সৰু সৰু। কি ওখ ওখ
বাবা গাড়ীয়ে গাড়ী কি ধুনীয়া ছোৱালী আজি বাছি ওলাইছে আমাৰ গাঁৱত যেনেকে থাকে তেনেকে ওলাই ইয়াতে একেবাৰে ধুনীয়াকে আহিছে এই চহৰত নুফুলে বগেন ভেলিয়া এই চহৰৰ মস্তানা মই সকলোৱে দিৱানা কয় পুষ্পা চুটি গান কিনাইছো মই কি আছে এইটো আমাৰ চহৰত ক'ৰ হবা কি আছে ক'ৰ মক্কেল এইটো ঐ হেল্ল' ক'ত আছা তুমি ঐ আহিছা নে এটা মক্কেল এটা আহিছে আমাৰ ইয়াতে ক'ৰ পৰা আহিছে জানো ইয়াক দিব লাগে আজি এটা কাম এই নতুনকৈ ক'লা ক'লা মুকলি এটা আহিছে আমাৰ এই আহিছা তুমি মই তোমাক হোৱাটছআপত লোকেশ্যন দি আছো তুমি আহি যোৱা জল্দি আহা আহা জল্দি আহা এই লৈ লোৱা আমাৰ নতুনকৈ নিবলৈ আহিছে আমাৰ বুলি তেনে তেনে নলাত সোমাই বাচিছো কি মস্ত কলা কুকুৰো আমাৰ গাহৰবিলাক একেবাৰে চেহেৰা নাই এই কেটেঙা মেটেঙা সেই ইয়াৰবিলাক দেখোন একেবাৰে উৰি আহে ৰাম 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 গাঁৱত থাকি ভাবিছিলোঁ চহৰত গৈ অলপ এনজয় কৰিম ফূৰ্তি কৰিম নাই নাই এফালে গাড়ী সেইফালে গাড়ী এইফালে কুকুৰ সেইফালে কুকুৰ ধুনীয়া ধুনীয়া ছোৱালীৰ বাহিৰে বেলেগ দেখোন একোৱেই নাই ৰাম 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 কোৱাত আহি যে ফচিলোঁ চহৰত ঢেৰ কিবা ফাষ্টফুড নে বিৰিয়ানী নে কি এইবিলাক পাই যে সেয়া খাম বুলি আহিছিলোঁ ধান একো নাই একোটাও নাখালোঁ চাউলো নাখালোঁ ৰাম এতিয়া ভোকত একেবাৰে অৱস্থা নোহোৱা হৈ গৈছে দেই পানী এটুপিও খোৱা নহ'ল জানেনে ইমান লৰালৰিকৈ আহিলোঁ মহাজন দাদাই ঘপককৈ আহি পেলাই গুৱাহাটীলৈ যাম মই লগালগ উঠি দিলোঁ এতিয়া পানী এটুপিও নাপায় পিয়াহত মোৰ কণ্ঠ শুকাই গৈছে ৰাম ৰাম এই নলাই গৈ অকণ পানী খাওঁ ইমান লেতেৰা আমাৰ পুখুৰী পানী ইমান চাফা নহয় নদীৰ পানী ইমান চাফা হে ইয়াতে নলা পানীচোন ইমান লেতেৰা কলা মলা চে মুখখনে কিবা লাগি গ'ল এইবিলাক দেখি শুনি মোৰ টিভিত দেখাই গানটোলৈ ৰেডিঅ'ত শুনা সেই গানটোলৈ মনত পৰিছে দোষ হবিবুৰ ৰহমানে এনেকুৱা নাছিলেতো গুৱাহাটীতকে গাঁওখন মোৰ বহু বহু পৰিষ্কাৰ গুৱাহাটীত আৰু কেথানা নাযাওঁ গুৱাহাটীত নমস্কাৰ 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 শ্ৰদ্ধা ছাৰ বাইদেউসকল নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ আপুনি যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব